Welcome back to my channel Moimun Technical. আধুনিক যুগৰ এইখন পৃথিৱীত বৈজ্ঞানিকসকলে সকলো দিশৰ ফালৰ পৰা সকলো কাম একেবাৰে সহজ কৰি পেলাইছে। ঠিক তেনেধৰণৰ আধুনিক বস্তুৰ ভিতৰত কৰ্টন কেমেৰা আৰু মোবাইল এনে বস্তু যে মানুহে ঘৰত বহি বহি পৃথিৱীৰ সকলো বাতৰি ল'ব পাৰে। বন্ধুসকল, আজি মই লৈ আহিছোঁ এই কৰ্টন কেমেৰাত ৰেকৰ্ড হোৱা কিছুমান আচৰিত তথ্য যি আপোনালোকে হয়তো চাবলৈ পোৱা নাই। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা, এই ভিডিঅ'ৰ এনেকুৱা এজন ফুটবল প্লেয়াৰক আপোনালোকে চাবলৈ পাব যি বিশ্ব চেম্পিয়ন ৰনাল্ডোৰ ৰেকৰ্ড ভাঙিব পাৰে। ফেক্ট 1, চাইনাৰ ব্ৰুচ লি মৰি গ'ল, কিন্তু তেওঁ নিজৰ যি কলাবিদ্যা বা ক্ৰিয়েটিভিদ্যা সেই বিদ্যা চীনৰ হুৱাং চহৰৰ এজনী মেকুৰীক শিকাই থৈ গ'ল। সেই মেকুৰীজনে আজি এই বিদ্যাৰ দ্বাৰা বহুতো লোকক এটেক কৰি মাছ চুৰ কৰি খোৱাত ব্যৱহাৰ কৰে। ফেক্ট 2, এয়া হ'ল ইংলেণ্ডৰ কোনো এখন চহৰৰ দৃশ্য। এই যে ৰঙা কাপোৰ পিন্ধা মানুহজন হ'ল মিউনিচিপালিটি টিমৰ এজন কৰ্মচাৰী। তেওঁ যিমানেই আৱৰ্জনাবোৰ চাফা কৰি আছে সিমানেই গাড়ীৰ ভিতৰৰ পৰা এজন লোকে আৱৰ্জনা পেলাই আছে। ঠিক তেনে সময়ত আন এজন মানুহে বস্তুটো লক্ষ্য কৰি খং ৰখাব নোৱাৰি ওচৰলৈ আহি কৰ্মচাৰীজনৰ পৰা চাফা কৰা ষ্টেণ্ড দুডাল লৈ পুনৰ আৱৰ্জনাখিনি উঠাই মানুহজনৰ গাড়ীখনত পেলাই দিলে। এই কামটো বাৰু কেনে কৰিলে মানুহজনে কমেণ্ট কৰি জনাব। ফেক্ট 3, বিহাৰত অৱস্থিত মহুৱা জিলাৰ ভিডিঅ' এইটো। মানুহ আৰু মানুহ, জন্তু আৰু জন্তু, চৰাই আৰু চৰাই কাজিয়া কৰা দেখিছোঁ, কিন্তু মানুহ আৰু ছাগলীৰ কাজিয়া জীৱনত প্ৰথম দেখিছোঁ। আৰু মজাৰ কথা এইটোৱে হ'ল যে অৱশেষত কাজিয়াখনত ছাগলীটোৱে জিকিল। ফেক্ট 4, চীনৰ এই চিৰিয়াখনলৈ লক্ষ্য কৰক। ভালুক থকা এটি পিঞ্জিৰাত এজনী কণমানি ছোৱালী কিবা জুতিত বাগৰি পৰিল। অৱশেষত চীনৰ এজন জৱানে বহুত কষ্টৰ ফলত ছোৱালীজনীক উদ্ধাৰ কৰিলে। চ' ফ্ৰেণ্ডছ, থেংকছ হিম। ফেক্ট 5, মানুহে বোলে সূৰ্যগ্ৰহণ খালী চকুৰে চাব নাপায়। সেই হেতুকে আজি মই আপোনালোকৰ কাৰণে কৰ্টন কেমেৰাত ৰেকৰ্ড হোৱা এই সূৰ্যগ্ৰহণৰ দৃশ্যটো দাঙি ধৰিলোঁ। আপোনালোকে উপভোগ কৰি কেনে পাই জনাব। ফেক্ট 6, আপোনালোকে বাৰু কিমান ডাঙৰ মাছ দেখিছে? এয়া চাওক, আটলাণ্টিক মহাসাগৰত বাস কৰা হুৱেল মাছ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মাছ। ফেক্ট 7, আপোনালোকে কেতিয়াবা কাঞ্চনজংঘাৰ শৃংগৰ শিখৰলৈ গৈছেনে? যদি কেতিয়াবা যায় তেনেহ'লে এই দৃশ্য চাবলৈ পাব। ইয়াত ছানছেট হোৱাৰ সময়ত 3টা সূৰ্য দেখিবলৈ পায়। ফেক্ট 7, কি যে আচৰিত এই পৃথিৱী। পাংখা নুঘূৰাকৈও কেতিয়াবা হেলিকপ্টাৰ চলে। বিশ্বাস হোৱাই নাই চাগে আপোনালোকৰ। ঠিক আছে, নিজেই আপোনালোকে চাই লওক, পিছত কিন্তু নক'ব যে মই দেখি পোৱা নাই বুলি। ফেক্ট 8, অসমৰ ছোৱালীবোৰ বাৰু কিমান স্মাৰ্ট। এইফালে মন কৰক, চীন দেশৰ এইজনী ছোৱালী পিছে পিছে স্কুটিত অহা এজন চোৰে তাইৰ মানি বেগটো কাঢ়ি লৈ দৌৰ মাৰিলে, কিন্তু তাই ইমানেই স্মাৰ্ট আছিল যে তাই চোৰজনৰ পিছা নকৰি স্কুটিখন লৈ যোৱাত চোৰজন নিজেই তাইৰ পিছে পিছে উভতি আহিল। অসমৰ ছোৱালীবোৰ যদি এনেধৰণৰে স্মাৰ্ট হ'লহেঁতেন তেতিয়াহ'লে কিজানি গুৱাহাটী মহানগৰীত কেতিয়াও চিলনী চোৰৰ জন্মই নহ'লহেঁতেন। ফেক্ট 9, এইটো কি বাৰু? নিশ্চয় এখন সাগৰত চলা পানী জাহাজ বুলি ভাবিছে নহয়, কিন্তু ভাল কৰি মন কৰক, এইটো হ'ল সাগৰত বাস কৰা এবিধ প্ৰকাণ্ড হুৱেল মাছ। ই আহাৰৰ নামত সৰু সৰু মাছবোৰ খাবৰ কাৰণে এনেকৈ ফান পাতি থাকে আৰু শেষত মাছবোৰ খায়। ফেক্ট 10, এইজন হৰ্চ মাষ্টাৰ। তেওঁ ইমানেই পাৰ্কত যে ঘোঁৰাটোৱে তেওঁক বহু চেষ্টা কৰিও পেলাব পৰা নাছিল, অৱশেষতহে বাগৰি পৰিল। ফেক্ট 11, কৰ্টন কেমেৰা যদি নোলাল হয় তেতিয়া হয়তো আমি এনেধৰণৰ আচৰিত কৰি তোলা দৃশ্য চাবলৈ নাপালোহেঁতেন। সেই গাড়ীখনকেই মন কৰক, গাড়ীৰ হুদৰ পৰা ঠেকেচনি খাই মালৰ কাৰ্টুনটো ওলাই ৰাস্তাত পৰিল, আকৌ পুনৰ গাড়ীত ভিতৰত সোমাই পৰিল। ড্ৰাইভাৰজনে কিন্তু টুটিবকে নোৱাৰিলে। মই ধন্যবাদ দিছোঁ এই কৰ্টন কেমেৰা সৃষ্টি কৰা ব্যক্তিজনক, যাৰ কাৰণে আজি আমি এইবোৰ আচৰিত তথ্য উপভোগ কৰিবলৈ পাইছোঁ। ফেক্ট 12, মই কিন্তু জীৱনত প্ৰথম দেখিছোঁ। যোৱা বছৰ হনুমান পূজাত আনন্দত ক'ব নোৱাৰা হৈ বান্দৰ মামাই দাৰু পিলিয়া খুদ হি দেখিলোঁ। কি যে ভেকু ভাওনা, হাঁহি হাঁহি পেট বিষাব পাৰে। চ' ডণ্ট স্মাইল। ফেক্ট 13, এইজন আকৌ ইংলেণ্ডৰ বান্দৰ মামা। তেওঁ ইমানেই গান শুনাত ব্যস্ত যে পৃথিৱীৰ সকলো কথাই পাহৰি গৈছে। ফেক্ট 14, আপোনালোকে বাৰু কেতিয়াবা নদীৰ মিছা মাছে শৰীৰ চৰ্চা কৰা দেখিছেনে? চীন দেশত আছে এনে মিছা মাছ। এয়া চাওক, মাষ্টৰজনে শিকাই আছে আৰু সিহঁতেও সেইমতে শৰীৰ চৰ্চা কৰি আছে। ফেক্ট 15, আৰু শেষত আপোনালোকক কৈ থোৱা ফুটবল প্লেয়াৰজনৰ সময় আহি পালে। এয়া দেখিছানে এইজনী কিমান পাৰ্গত খেলুৱৈ। আপোনালোকে মন কৰক, কিমান যে সুন্দৰভাৱে তাই নিজৰ ডিমটোৰেই তাইৰ খেলৰ দক্ষতা দেখুৱাই আছে। তাইক যদি ভাৰতৰ কোনো ফুটবল টিমে সুযোগ দিয়ে তেনেহ'লে তাই বিশ্ব চেম্পিয়ন ৰনাল্ডোক
ৰেকৰ্ড ভাঙিব পাৰে। তো ফ্ৰেণ্ডছ, এয়া আছিল কেইটামান আচৰিত তথ্য যি আপোনালোকে উপভোগ কৰিলে। আগলৈ আৰু এনেধৰণৰ ভিডিঅ' চাবৰ কাৰণে মোৰ এই মইমুন টেকনিকেল চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টিটোক ক্লিক কৰি অল চেনটো দবাই দিয়ক আৰু লগতে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।